हेलो फ्रेंड्स मैं लासित राजबंशी मोर भिडिओ लै सकलोके स्वागतम जानाइछो। मोर चेनेल तो जो सबसक्राइब কৰা নাই सबसक्राइब कर लब और काषते थका टिलिंगाটো बजाई দিব। बोलक तेंते आजिर भिडिओ आरम्भ करो। बंधुসকল আজি আমি জানিম যে ফেসবুকৰ ভিডিও ডাউনলোড কেনেকৈ কৰিব পৰা যায়। ফেসবুকৰ ভিডিও ডাউনলোড কৰিব হলে আপুনি এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব প্লে ষ্টৰৰ পৰা। এপ্লিকেশনটোৰ নাম হৈছে মাই ভিডিও ডাউনলোডাৰ আৰু মাই ভিডিও ডাউনলোড এপ্লিকেশনৰ পৰা কেনেকৈ ফেসবুকৰ ভিডিও ডাউনলোড কৰিব পৰা যায় তাকে আমি আজি জানিম। বলক তেন্তে মোবাইলৰ স্ক্ৰিনত। তো বন্ধুসকল প্ৰথমতে প্লে ষ্টৰত গৈ মাই ভিডিও ডাউনলোডাৰ বুলি সাৰ্চ কৰিব। তাৰপিছত এই প্ৰথমটো ইয়াত লিখা আছে মাই ভিডিও ডাউনলোডাৰ ফৰ ফেসবুক। এইটো ডাউনলোড কৰি ল'ব। এপ্লিকেশনটো ইনষ্টল কৰাৰ পিছত আপুনি তাত ফেসবুক আইডিৰে আপুনি লগইন কৰি ল'ব। তাৰপিছত ভিডিও ডাউনলোড কৰিব পাৰিব। मैं देखुवाई दिसो मोर फेसबुक एकाउंटत केनेকৈ डाउनलोड करो এটা ভিডিও দেখুৱাই দিছো। डाउनलोड কৰি সব আপোনালোকক এটা ভিডিও ডাউনলোড কৰি দেখুৱাই দিছো। এটো ধৰা হল মই ভিডিওটো ডাউনলোড কৰিব বিচাৰিছো। এই ভিডিওটো ক্লিক কৰিব। তাৰ পিছত প্লে আৰু ডাউনলোড শেয়াৰ বহুতকেইটা অপচন পাব। আপুনি ডাউনলোডত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ ভিডিও ডাউনলোড হৈ যাব। এনেকৈ ফেসবুক ভিডিও ডাউনলোড কৰিব পৰা যায় মাই ভিডিও ডাউনলোড এপ্লিকেশনৰ পৰা। যদি ভিডিওটো ভাল পালে লাইক শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বাই।